সমস্ত সাধুলৈ মোৰ সেৱা জনাই অনন্ত বিদেশ চেনেললৈ স্বাগতম জনাইছোঁ। সাধু সমস্ত আজি আমি একাদিক্ৰমে নামঘোষা পাঠ আৰু এই ব্যাখ্যা অনুষ্ঠানৰ ভাগ নম্বৰ 137 আহি উপনীত হৈছোঁ। আজি 137 ভাগ নম্বৰত নামঘোষা পাঠ আৰু ব্যাখ্যা চাৰিশ 53 নম্বৰ আৰু 454 নম্বৰ আমি দুভাগ ঘোষা ব্যাখ্যা কৰিবলৈ আগবাঢ়িছোঁ। আহক অনন্তৰ শৰণিধি হে ৰাম কৃষ্ণ নাম মুখ ভৰি হৰিয়া মুখ ভৰি হৰিয়া ৰাম মুখ ভৰি হৰিয়া দায় রাম কৃষ্ণ নাম অনন্ত ৰসৰ নিধি। গতিকে সদায় কেৱল মুখ ভৰি ভৰি এই ৰাম কৃষ্ণ নাম কীৰ্তন ৰাম কৃষ্ণ নামৰ অনন্ত ৰসৰ সাগৰ। ভকতে যিমান এই ৰসময় ৰাম কৃষ্ণ নাম কীৰ্তন কৰে সিমানেই ৰস বাঢ়ি যায়। নাম যিমানেই লয় নাম লোৱাৰ হেঁপাহ সিমানেই বাঢ়ি যায়। এই নাম লৈ লৈ জীৱ নাম ৰসত ডুবি তন্ময় পৰম মত্ত হৈ দিনে ৰাতে কেৱল নামক লৈ সময় কটায়। নাম লওঁতে লওঁতে কি হয়? ভক্তি ৰত্নাৱলীত কৈছে অধিক নদয়া মিলে জগত পবিত্ৰ কুৱে তাহাক দেখিলে। কৃষ্ণ কৃষ্ণ পৰম প্ৰেম ৰসত চিত্ত দ্ৰৱিত হয়। কোন সময়ত শৰীৰ পুলকিত হয়
চিত্ত ধন্য হয় ক্ষণে ক্ষণে নয়নৰ নিৰ্ঝৰ। ঘোষা ফাঁকিত সেই মহাপুৰুষজনাই সদায় সৰ্বক্ষণে কেৱল মুখ ভৰি ৰাম কৃষ্ণ নাম কীৰ্তন কৰি নামৰ অনন্ত ৰসত ডুবি থাকিবলৈ উপদেশ দিছে। কৃষ্ণ হৰি রাম রাম আমি ঘোষা নম্বৰ 454 সদায় ভাবিতে রাম রখবার হে যার রখবার হে রাম কৃষ্ণ নামে আর নসারে রাম রাম কৃষ্ণ নামে আরো নসারে। যিজন সদায় ৰাম নাম লওঁতে লওঁতে ৰস বাঢ়ি যায় ৰাম কৃষ্ণ নামে আৰু তেওঁ কেতিয়াও সংগ এৰি নিদিয়ে। ৰাম কৃষ্ণ নামে আৰু তেওঁ কেতিয়াও সংগ নেৰি ঈশ্বৰ কৃষ্ণৰ তেওঁ লগতেই ভ্ৰমণ পৰমেশ্বৰৰ নাম আৰু ভকত একেই তত্ত্ব। ভকতৰ নামেই আশ্ৰয় আৰু নামৰ আশ্ৰয় ভকত। ভকতে সদায় ৰাম কৃষ্ণ নাম লওঁতে ৰস বাঢ়ি যায়। কোটি কোটি নাম এজন ভকতৰ পৰা আই হয়। যিজন ভকতৰ প্ৰতি নাম তুষ্ট হয় তেনেজন ভকতে যদি কোনো প্ৰমাদত পৰি খন্তেক নামষাৰ পাহৰি থাকে সেই ভকতজনৰ প্ৰতি যিহেতুকে নাম তুষ্ট হৈছে নাম তেনেজন ভকতৰ জীৱাত আৰু স্মৰণত আপুনিয়েই ব্যক্ত হয়। নামৰ পৰশ হোৱাৰ লগে লগে জিহ্বা পুনৰ চৈতন্য হয়। পুনৰ নাম অবিচ্ছেদে
জপিবলৈ ধৰিব। প্ৰকৃত নামগ্ৰাহী লোকসকলৰ এই তত্ত্ব বৃদ্ধি এনে কৃপালু নাম বস্তু পৰম শ্ৰদ্ধাৰে কীৰ্তন কৰিবলৈ মহাপুৰুষজনাই জীৱক বাৰম্বাৰ হৰা নিতে পুরা হরি গুণ বিষয় হরি হরি ও মন হরি হরণ লয়া পুরা কীর্তন আজি সমস্ত আজি পুনৰ আমি অন্য এটা ভিডিঅ'ত